তো গাইজ আজিৰ ভিডিঅ'টো মানে কোনো মতলব ভিডিঅ' নহয়, কাৰণ মই ৰাতিপুৱা উঠি কিনে চালোঁ। ৰাতিপুৱা উঠি কিনে মানে মই জাষ্ট গাড়ীটো ওলাব খুজিছিলোঁ। তো য'ত মই মানে বাইকখন ৰাখোঁ তাতে মানে বাইকখন মোৰ নাই গাইজ, মানে কোনোবা চুৰি কৰি লৈ গ'ল। তো গাইজ যদি আপোনালোকে কোনোবা মোৰ বাইকখন দেখা পায়, প্লিজ গাইজ মোক কণ্টেক্ট কৰিব, মই নম্বৰটো তলত দি দিম। আৰু আপোনালোকে ভিডিঅ' এটা নাহে, বহুত দেৰি হ'ব আহোঁতে। তো গাইজ মোৰ আগৰ ভিডিঅ' কিছুমান শ্বুট কৰা আছে, এইটো মই দি দিম। তো যদি আপোনালোকে মোৰ বাইকখন দেখা পায় ক'তবা গাইজ, মোৰ লগতো মাৰা আছে বাইকাৰ ৰবি অসমৰ, আৰু পিছফালৰ এটা লগো মাৰা আছে, আৰু আপোনাৰ ৰাইট চাইডে এটা লগো মাৰা আছে। মোৰ বাইকখন যোনে মোৰ বাইকখন দেখিলে আপোনালোকে চিনি পাব চাগে, মোৰ লগতো মাৰা আছে। আৰু গাইজ মানে বহুত বেয়া লাগিল কিবা এটা। গাইজ আপোনালোকে যদি কোনোবা যদি দেখা পায় গাইজ, প্লিজ কণ্টেক্ট কৰিব মোক, মোৰ নম্বৰ চম্বৰ চব দি দিম। আৰু যোনে লৈছা তুমি বহুত বেয়া কাম কৰিছা কিন্তু।